এই চেনেলটোৰ ভিডিঅ'বোৰ কেৱল মনোৰঞ্জনৰ বাবেহে। আমি কোনো ধৰণৰ অন্ধবিশ্বাস সমৰ্থন নকৰোঁ। অসমীয়া সমাজত বা লোককথাত যি ভূত প্ৰেতবোৰৰ কথা উল্লেখ আছে, সেয়া আজিও ক'ৰবাত নহয় ক'ৰবাত আমাৰ মাজত লিখিত বা কথিত ৰূপত আছে। আজিও যদি আমি আইতা ককা বা জ্যেষ্ঠজনক এনে কিছুমান ভৌতিক কাহিনী বা অলৌকিক ঘটনাৰ বিষয়ে সোধোঁ, তেন্তে তেওঁলোকে নিশ্চয় আমাক এই ভূত প্ৰেতবোৰৰ বিষয়ে ক'ব। সৰুৰে পৰা আমি এইবোৰ কাহিনী শুনি আহিছোঁ যদিও ইয়াৰ বিষয়ে বৰ গভীৰকৈ নাজানো। আৰু সেয়ে এনেবোৰ কিছুমান ভূত বা প্ৰেতৰ কিছুমান কথা আজিৰ ভিডিঅ'ৰ দ্বাৰা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি এই বিষয়টোৰ ওপৰত এটা ভিডিঅ'ত আলোচনা কৰি আহিছোঁ আৰু আজিৰ ভিডিঅ'টো তাৰেই দ্বিতীয়টো খণ্ড হ'ব গৈ আছে। ক'ৰবাত যদি মোৰ কওঁতে কিবা ভুল হয় তেন্তে কমেণ্ট বক্সত আপোনালোকে শুধৰাই দিব বুলি আশা থাকিল। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অসমীয়া লোককথাত প্ৰেত নামৰ অপদেৱতাটোৰ বিষয়ে বহুতো কাহিনী পোৱা যায়। আহকচোন প্ৰথমে তাৰ বিষয়ে আমি জানি লওঁ। প্ৰেত। এতিয়া কোনোবা এজন মানুহ ঢুকালে আমি নকওঁ জানো যে তেওঁৰ আত্মাটোৱে শান্তি পাওক, কিন্তু সেই আত্মাটোৱে মৰাৰ পিছত যদি শান্তি নাপায় বা অইন দেহত থিতাপি ল'ব নোৱাৰি অনাই বনাই ঘূৰি ফুৰে, সেই সময়ছোৱাতেই আত্মাটোক প্ৰেত বুলি কোৱা হয়। যিহেতু ইয়াক দেখা পোৱা নাযায়, সেইবাবে প্ৰেতে আমাৰ মাজতে বহুত এটা দীঘলীয়া সময়লৈকে ঘূৰি ফুৰিব পাৰে, যেতিয়ালৈকে সিহঁতি মুক্তি নাপায়। প্ৰেতে যেতিয়া কোনোবা এজন মানুহৰ শৰীৰত বাস কৰে, তেতিয়া সেই মানুহজনৰ দেহাত কিছুমান অদ্ভুত লক্ষণে দেখা দিয়ে। আৰু এই লক্ষণবোৰ হৈছে খৰ, শহু, খজুতি আদি, যাৰ দ্বাৰা মানুহ এজন শাৰীৰিক আৰু মানসিকভাৱে বহুত অসুস্থ হৈ পৰে। সেইকাৰণে এনেকুৱা মানুহবোৰ যি অন্য মানুহৰ তুলনাত অধিক অকলশৰীয়া আৰু দুখী হয়, তেওঁলোকক প্ৰেৰতীয় বুলি কোৱা হয়। আৰু ইয়াৰ দ্বাৰা মানুহ এজন মানসিকভাৱে অশান্তি পাই পাগল পৰ্যন্ত হ'ব পাৰে। এই প্ৰেতৰ ওপৰত বেলেগ বেলেগ লোককথাত বিভিন্ন ধৰণৰ কাহিনী আছে, যিয়ে এইটো ইংগিত দিয়ে যে মানুহ আৰু ভূত প্ৰেতৰ মাজৰ যি পৃথিৱী, সেয়া বহুত গভীৰ হয় আৰু ইয়াক সহজে বুজিব পৰা নাযায়। এতিয়া আপোনালোকে ক'বচোন যে আপুনি এই ভূত প্ৰেতক বিশ্বাস কৰে নে নকৰে? আৰু যদি আপোনালোকৰ লগত এনেকুৱা কিছুমান ভৌতিক ঘটনা ঘটিছে, তেন্তে মোক ইনষ্টাগ্ৰামৰ জৰিয়তে জনাব পাৰিব, যাক মই কাহিনী ৰূপে সকলোৰে আগত আগবঢ়াম। পোৱালী ভূত। পোৱালী ভূতৰ স্বভাৱ হেনো বহুত দুষ্টামিৰে ভৰা। এই ভূতে মানুহৰ ঘৰৰ পাকঘৰৰ পৰা চাউল, মিঠাই আদি ধৰণৰ খোৱা বস্তু চুৰ কৰে। সাধাৰণতে ই কাকো ক্ষতি নকৰে বুলি কোৱা হয়, কিন্তু কিছুমান ক্ষেত্ৰত এই কথাটো মানিব নোৱাৰি, কাৰণ এই পোৱালী ভূতক যদি খাবলৈ একো নিদিয়া হয়, তেনেস্থলত এই ভূতে মানুহৰ বহুত ক্ষতি কৰিব পাৰে, বৰঞ্চ ই মানুহক মাৰি পেলাবও পাৰে বুলিও কোৱা হয়। অলক্ষণী। অলক্ষণী এক মহিলা অপদেৱতা। ইহঁতে হেনো জোপোহা বাঁহ গছত থাকে। কেতিয়াবা ই বাঁহ গছত 8-10 ইঞ্চমানৰ কাঠফুলাৰ দৰে দেখা দিয়ে, আৰু তেতিয়া এই বাঁহডালক মানুহে অলক্ষণী বাঁহ বুলি কোৱা হয়। মাইকী অলক্ষণীয়ে মতা মানুহক বেছিকৈ ধৰে বুলি কোৱা হয়। কোনোবা এজন মানুহক যেতিয়া অলক্ষণীয়ে ধৰে, তেতিয়া সেই মানুহজনৰ পেটৰ কামোৰ হোৱা বুলি কোৱা হয়, আৰু তাৰ পিছত মানুহজনক জৰা ফুকা কৰি গাত বগা নহৰু আদি সানি ঠিক কৰা হয় বুলি মানুহৰ মাজত প্ৰচলিত আছে। বৰদৈচিলা। এতিয়া বৰদৈচিলাৰ কথানো মই কি ক'ম, আপোনালোকেতো চাগে জানেই। তথাপিও এই বৰদৈচিলা এক মহিলা অপ্ৰাকৃতিক শক্তি হিচাপে জনা যায়। বৰদৈচিলাৰ ক্ষেত্ৰত এইটো কোৱা হয় যে অসমৰ বহাগ বিহুৰ সময়ত এই বৰদৈচিলা নিজৰ স্বামীৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ আহে, আৰু বহাগ বিহুৰ শেষ হোৱাৰ পিছত মাকৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ উভতি যায়। আৰু ঠিক এনেদৰেই এই বহাগ বিহুৰ সময়তে অসমত দুটা শক্তিশালী ধুমুহা আহে, এটা বিহুৰ ঠিক আগত আৰু আনটো বিহুৰ ঠিক পিছত। কি আচৰিত কথা নহয়নে? ইয়াৰ ওপৰত আৰু এটা মন কৰিবলগীয়া কথা আছে যে স্বামীৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ বৰদৈচিলা আহোঁতে এক সুখী আৰু আনন্দময় মনেৰে আহে, কিন্তু মাকৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ উভতি যাওঁতে কান্দি কাটি বহুত দুখ মনেৰে যায় বুলি কোৱা হয়। আৰু সঁচাকৈ চাবলৈ গ'লে বহাগ বিহুৰ আগতে অহা ধুমুহাজাক বৰ এটা ধ্বংসকাৰী নহয়, কিন্তু বহাগৰ পিছত যিটো ধুমুহা আহে সেয়া বহুত ধ্বংসকাৰী হয় আৰু বহুত ভয়ংকৰ হয়। বৰদৈচিলা নামটো বড়ো ভাষাৰ বৰদৈ চিখলাৰ পৰা আহিছে। বড়ো ভাষাত বৰ মানে বতাহ, দৈ মানে পানী, আৰু চিখলা মানে ছোৱালী, অৰ্থাৎ বতাহ আৰু পানীৰ ছোৱালী। বড়োসকলৰ এই বৰদৈ চিখলাই অসমীয়া ভাষাত বৰদৈচিলা হিচাপে জনা যায়। জাউকাৰ পাল। এই অপদেৱতা সাধাৰণতে অকলশৰে নাথাকে, ই সদায় দলবদ্ধ বা সমূহীয়াভাৱে থাকে। জাউকাৰ পাল 1.5-2 ফুটমানৰ চুটি চাপৰ কলা বৰ্ণৰ বুলি কোৱা হয়। ই সদায় হেনো 15-20টা দলবদ্ধভাৱে থাকে। ৰাতি ৰাস্তাত ইফালৰ পৰা সিফালে দৌৰা দৌৰি কৰি ঘূৰি ফুৰে। ইয়াৰ ক্ষেত্ৰত এইটোও কোৱা হয় যে ই হেনো মানুহলৈ বৰ ভয় কৰে, মানুহ দেখিলেই দৌৰি পলায়। এতিয়া মই জাউকাৰ পালৰ বিষয়ে বৰ এটা নাজানো বা ক'তোতে ইমান বিচাৰিও পোৱা নাই। যদি আপোনালোকে ইয়াৰ বিষয়ে কিবা জানে,
তেন্তে কমেণ্টত জনাবচোন, ময়ো নজনা কথা এটা জানিব পাৰিম, হয়নে নহয় বাৰু? পিশাচনী। পুৰণি সময়ত যদি ৰাতি কোনোবা এজনী মাইকী মানুহক ৰাস্তাত অকলে দেখা পোৱা যায়, তেন্তে সেই মানুহজনীৰ কাষ চাপিব নালাগে বুলি কোৱা হৈছিল, কাৰণ সেয়া পিশাচনী হ'ব পাৰে। সাহিত্যিক বেণুধৰ ৰাজখোৱা ডাঙৰীয়াই নিজৰ কিতাপ আছামিজ ডিমনলজিত এই পিশাচনীৰ বিষয়ে লিখি থৈ গৈছে। যদি আপোনালোকে কিতাপখন পঢ়িব বিচাৰে তেন্তে পঢ়িব পাৰে, বৰ এখন ভাল কিতাপ। আচ্ছা, ইয়াৰ উপৰি পিশাচনীয়ে যিকোনো ৰূপ ল'ব পাৰে। ই প্ৰায় মতা মানুহক ধৰে বুলিও কোৱা হয়। সাধাৰণতে পিশাচনীয়ে হেনো একোখিলা অজান পাতত থুই পেলাই থৈ দিয়ে, আৰু এই থুই কোনোবা মানুহে গছকিলে বা গাত লাগিলে সেই ঠাইখিনিত ঘাঁ ফুৱা হয় বুলিও কোৱা হয়। ইয়াৰ উপৰি পিশাচনীয়ে হেনো তেজ খাই বৰ ভাল পায় আৰু মানুহক অশান্তি দিও বৰ ভাল পায়। আচলতে পিশাচৰ মাইকী ৰূপটোৱে হ'ল পিশাচনী, আৰু বেলেগ বেলেগ লোককথাত বা বেলেগ বেলেগ লোক সংস্কৃতিত এই পিশাচনীক বেলেগ বেলেগ নামেৰেও জনা যায়। আমাৰ আজিৰ পিছৰটো অপদেৱতা হ'ল যখ। এতিয়ালৈকে মই আপোনাক যিমানবোৰ ভূত প্ৰেতৰ কথা ক'লোঁ, তাৰ ভিতৰত এই যখ হেনো বহুত এটা ভয়ংকৰ অপদেৱতা। এই যখ দুই প্ৰকাৰৰ, এটা হ'ল মহাযখ আৰু এটা হ'ল বায়ৈ যখ। কোৱা হয় যে মহাযখে মহ চৰাবলৈ যোৱা মানুহবোৰক বেছিকৈ ধৰে, আৰু এই বায়ৈ যখে মাতৃ অৱতাৰা মহৰ ওপৰত বাস কৰে বুলি জনা যায়। যেনেকৈ মই আপোনালোকক কৈছোঁ যে ই এটা বহুত ভয়ানক অপদেৱতা, কাৰণ ই মানুহক ধৰিলে বহুত বেয়াকৈ আঘাত দিয়ে, হয়তো মানুহজন মৃত্যু মুখতো পৰিব পাৰে। অন্য ভূতৰ দৰে যখেও হেনো ৰূপ সলাব পাৰে। ই মহৰ ৰূপ লয়, যাৰ দ্বাৰা মানুহে ঘপককৈ ইয়াক ধৰিব নোৱাৰে। কিন্তু মহৰ ৰূপত এই যখে নিজৰ শিঙেৰে মানুহ এজনক পানী ছটিয়ালে গম পোৱা যায় যে এয়া কোনো সাধাৰণ মহ নহয়, এয়া হ'ল যখ। প্ৰসূতা বা প্ৰসূতা। প্ৰসূতা এক মহিলা অপদেৱতা, যি সাধাৰণতে সেই মহিলাবোৰক চিকাৰ বনায় যি মা বনিব ওলায়। কোৱা হয় যে এবাৰ যদি প্ৰসূতাৰ চকু কোনোবা গৰ্ভৱতী মহিলাৰ ওপৰত পৰি যায়, তেন্তে সেই মহিলাগৰাকীৰ জ্বৰ উঠিব লয়। প্ৰসূতাই যাৰ ওপৰত বাস কৰে তাক হেনো শাৰীৰিক ৰূপে বহুত কষ্ট দিয়ে, যাৰ বাবে মানুহৰ শৰীৰটো ফুলিব লয় আৰু টোপনি বহুত আহিব ধৰে। এই কষ্ট ইমানেই ভয়ানক হ'ব পাৰে যে মহিলাগৰাকী আৰু তেওঁৰ গৰ্ভত থকা কেঁচুৱাটো মৃত্যু মুখতো পৰিব পাৰে। লোককথাত প্ৰসূতাৰ ওপৰত বহুতো কাহিনী আছে। লগতে বহুতো মানুহে এইটোও কয় যে প্ৰসূতাৰ তেতিয়া জন্ম হয় যেতিয়া কোনোবা এজনী মহিলাৰ মৃত্যু তেওঁৰ কেঁচুৱাক জন্ম দিয়াৰ সময়ত হৈ যায়। তেনেকুৱাত মহিলাগৰাকীৰ আত্মাই শান্তি নাপায়, ঘূৰি ফুৰিব লয় আৰু অন্য গৰ্ভৱতী মহিলাক অশান্তি দিয়ে। এই প্ৰসূতাৰ ভয় মানুহৰ মাজত ইমানেই যে গৰ্ভৱতী মহিলাবোৰ ৰাতিপুৱাই অকলে ঘৰৰ পৰা বাহিৰত নোলায়। সঁচাকৈ এনেবোৰ কাহিনী বা এনেবোৰ কথা শুনিলে হাত ভৰি কঁপি উঠে। আজিৰ ভিডিঅ' বন্ধুসকল ইমানেই আছিল, আৰু আপোনালোকে কমেণ্টত এইটো জনাব যে অসমীয়া লোককথাৰ ভূত প্ৰেতৰ ওপৰত তৃতীয়টো খণ্ড আপোনালোকে বিচাৰে নে নিবিচাৰে। যদি বিচাৰে তেন্তে মই এই বিষয়টোৰ ওপৰত আৰু এটা ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই, ধন্যবাদ।